বাবু কেনেকৈ হ'ল বাহুবলী। সেইদিনাখন বাবুৱে ঘৰতে বহি টিভিত বাহুবলী চাই আছিল। তেনেতে তাৰ গাৰ্লফ্ৰেণ্ডৰ ফোন আহে। হেল্ল'। হেল্ল', মই আজিৰ পৰা তোমাৰ লগত থাকিব নোৱাৰোঁ। মোক ঘৰত বিয়া ফিক্স কৰিলে। বাই, গুড বাই। কিয়? তাৰ গাৰ্লফ্ৰেণ্ডৰ ফোনটো অহাৰ পিছতেই তাৰ মাথা বেয়া হৈ গ'ল আৰু তেতিয়াই তাৰ গাত বাহুবলী আত্মা সোমাই গ'ল আৰু তেতিয়াই বনি গ'ল সি বাবুৰ পৰা বাহুবলী। Ninta, das ist Elni. Bahubali ki jai! আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ। আপোনালোকে কাৰোবাক যদি নিজতকৈও বেছি ভাল পায় তেন্তে আপোনাৰ সেই সঁচা ভালপোৱাৰ পৰা 1% মান ভালপোৱা কমাই দিব। কাৰণ আজিৰ যুগত সঁচা ভালপোৱা কিমান দিন টিকি থাকে কোনো ঠিক নাই। কোনোবা এদিন আপোনাৰ যদি সঁচা ভালপোৱা ভাঙি যায় তেতিয়াহ'লে সেই 1%টোৱে আপোনাক মানসিকভাৱে ভাঙি নপৰাত সহায় কৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো কোনো আমাৰ এক্সপেৰিমেণ্ট ভিডিঅ' নহয়। আজিৰ আমাৰ ভিডিঅ'টো চাওক, অকণমান আমাৰ ফকতীয়া ধেমালি। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু কোনোবাই যদি ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰি দিব।